ডিমৌবৰ খুব পুৰণা ঠাই হয় আৰু শিৱসাগৰত এখন হোটেল, তাৰ হোটেলতে মই ভাত খাই আছো এতিয়া। আৰু সিহঁতৰ এটা সমাজসেৱাৰ এটা ৰূপ এতিয়াৰ নহয়, কাহানিৰ পৰা চলি আছে। গতিকে নীলমৰ তাত ভাত সাজ খালো, বহু বানাগান্তৰ সাহায্য দিয়া মানুহে নীলমৰ তাত আহি পেলাই ভাত খায়, হয়নে নহয় নীলম? নীলমে আৰু কি কেনেকে সেৱা কৰিছে? মানে আমি এটা বানপানী বুলি গ্ৰুপ খুলি গোটেই গ্ৰুপটোৰ কথা হ'ল যে আমি কোনো বেনাৰ নলওঁ, যাওঁচোন ব'লা কিমান মানুহক সহায় কৰোঁ। সঁহাৰি আমাৰ বন্ধু বৰ্গ ভাইটি ককাই চবেই মিলি শিৱসাগৰ তথা ভাৰতবাসীৰ এটা ক্ষুদ্ৰ ফাণ্ডিঙে আমি কিছুমান জেগা ভিজিট কৰিলোঁ। আৰু সেই লগতে মই চেষ্টা কৰিলোঁ যে আমি যিহেতু আমি ক'ৰবাত যাওঁতে ভাত খাবলৈ পোৱা নাই, ইয়াৰ পৰাই যি খাই যাওঁ সেয়াই। তাৰ কাৰণে সেই চিন্তা কৰি আমি যে লগতে হোটেলখন খুলি থ'ম, এতিয়া আমাৰ এয়াতে পানী, কিন্তু সেই পানীৰ মাজতো বহুতে ভাত খাব আহিছে। আৰু চিন্তা কৰিলে এই ভাত খালে আমি পইচা নলওঁ। তেনেকুৱা এতিয়া ধৰি লওক কাৰো নাম নকওঁ, সতীৰ্থ ভাই বন্ধু বহুতে মিলি নাম ক'লে শেষ নহ'ব যে এইটো কামত আপোনাৰ লগত আছো। তেনেকে আমাক কোনোবাই পানী দিছে, কোনোবাই চাউল দিছে। বস্তুটো মানে নহাও হৈ নাথাকি এতিয়া এটা সমজুৱা অনুষ্ঠান হৈ গ'ল। যোনেই গম পাইছে বানসাহায্যত অহা টিম লগ পাইছে যে আহা আমাৰ এখন জেগা আছে হোটেল, য'ত তোমালোকে আহি ভাত সাজ এটলিষ্ট খাব পাৰিব। সেই চেষ্টা চলাই আছে। যোৱা 6 বছৰমান হ'ল ন হোটেলখনৰ মনো আছে। গতিকে চেষ্টা কৰোঁ। ধৰি লওক কোভিডৰ টাইমতো ধৰি লওক কোভিড যোদ্ধাসকলক 108ক যেতিয়া মানুহে ঘিণ কৰিছিলে, তেতিয়াও আমি ইয়াত ভাত খুৱাইছিলোঁ। চেনিটাইজ খিনি কৰি দিছিলে তেওঁলোকৰ টিমে। মানে যোদ্ধাৰ লগত থাকি খুব ভাল লাগে। আৰু এওঁলোক নিজে একোজন যোদ্ধা, এইটো খুব ডাঙৰ কথা। নিজে একোজন আটাইবিলাক যোদ্ধা, যিয়ে মোক কাহিনী কৈছে। আৰু আমি এজনী ছোৱালীৰ কাহিনীৰে আৰম্ভ কৰিছিলোঁ, আহি আমাৰ যোদ্ধালৈকে গুচি গ'ল কথাবিলাক। আৰু আপুনি যি অঞ্চলতে নাযাওক, য'তেই নবহক, বিষয়বিলাক নীলম এনেকুৱাই হয়নে? কাহিনীবিলাক যে পলস পৰি কি পৰিস্থিতি হৈছে, ইফালে বেতবাৰীৰ ভিতৰৰ গাঁৱত কি হৈ আছে, বা সোণাৰীত বা নাজিৰাত কি পৰিস্থিতি হৈ আছে, এই কথাবিলাকে প্ৰত্যেকতে কিন্তু চৰ্চা আৰু আলোচনা হৈ আছে। মানুহৰ বিষয়বস্তু কিন্তু এয়াই আলোচনা আৰু চৰ্চা। গতিকে হোটেলত মই ইয়াৰ অতিথি হৈ আহিলো, অকমান বহিলো, খালো, চৰ্চাও কৰিলো। এই চৰ্চাত চাহিদা নামৰ এজনী দুঃসাহসী ছোৱালীৰ কথা আপোনালোকে শুনিলে। কোনোবা যদি তালৈ যায়, নেপালী বস্তিৰ আগৰ কি প্ৰজাপতি বস্তি, তাতেই ছোৱালীজনীক আপোনালোকে লগ পাব। আৰু তাইক লগ পালে আটাইতকৈ ডাঙৰ কথা হ'ব যে খোৱা কামোৰা নাপায়, একদম উচিত মূল্যৰে যাতে সামগ্ৰী পায় তাৰ চেষ্টা কৰিব। আৰু এটা প্ৰশ্ন দেই মোৰ, এতিয়া খাদ্য সামগ্ৰী কাপোৰ কানি বহুত হ'ল নীলম, কিন্তু মানুহবিলাকে ঘৰটো বনাব লাগিব ন, টিন পাত কিবা কিবি, এইখিনি বেছি প্ৰয়োজন নাই নে এতিয়া? যেনেকে চিকিৎসাৰ বস্তু কি ভাবা? মানে আমি যেতিয়া গ্ৰুপত যাওঁ, নীলমহঁতে মোক খুব গালি পায়, তই মানুহটো ক'ত আঁতৰি যাওঁ। ইহঁতে যেতিয়া বস্তু বিলাই থাকে, নীলমত সুবিধা আমাৰ বহুত গোটেইখিনি আছে, তেতিয়া মই কি কৰো, মানুহবোৰৰ মাজত সোমাই যাওঁ। মানুহবোৰৰ মাজত সোমাই মই তেওঁলোকৰ নিড কি, তেওঁলোকৰ সেই সময়ত প্ৰয়োজনটো কি, সেই সামগ্ৰীৰ সময়খিনিত প্ৰয়োজনটো কি, সেইবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰো। আহি পেলাই আমি খালি ৰাতি আলোচনা কৰো। দিনত ইহঁতৰ পৰা মই গালিও খাওঁ যে মানুহবোৰ কণ্ট্ৰল সীমা বাহিৰত যায়, তই ক'ত যাওঁ। মই গৈ মানুহবোৰৰ মাজত কেম্পতেই হওক বা মানুহবোৰৰ ঘৰৰ পৰিৱেশত গৈ বহি পেলাই মই খা খবৰ লওঁ। তেওঁলোকৰ পৰা তেতিয়া মই গম পাইছিলো বাচন লাগে, কিবা লাগে। আমি সেইখিনি আমি যদি নোৱাৰিছো, আমাক কোনোবা সহায় কৰি আছে, বা আমি যিখিনি চিনাকি NGO আছে, চিনাকি যিখিনি কাম কৰি আছে, তেওঁলোকলৈ আমি মেছেজটো ফৰৱাৰ্ড কৰো যে তোমালোকৰ যদি ফাণ্ড বেছি আছে, তোমালোকে যদি কৰিছা, খাদ্য সামগ্ৰীতকে এনেকুৱা বস্তুবোৰ যোগান ধৰা। তাৰপিছতে আজি লাষ্ট আমাৰ পৰহি তাৰ আগদিনাখন, আজি 5 দিন মানৰ আগত মিটিঙত আমি নীলমে এটা প্ৰস্তাৱ দিছিলে যে আমি এতিয়া সেই মানুহখিনিক টিম পাত এটা তম্বুত আছে, তম্বুৰ তলত, আৰু মানে তম্বুত আছে। আৰু মানে এঘৰ আমি কেইখন টিমৰ ভাবিছিলো, মানে 100 ঘৰ মানুহৰ, মানে 2 বান্দুল বা 3 বান্দুল টিমত 100 ঘৰ মানুহৰ আমি এটা প্ৰজেক্ট লৈছো। প্ৰজেক্ট এতিয়ালৈকে আমি কিন্তু একদম মানে সম্পূৰ্ণ সিদ্ধান্ত লোৱা নাই, কিন্তু আমি আলোচনা কৰি আছো যে 100 ঘৰ মানুহ আমি কাম গোটেইখিনি নোৱাৰো, 100 ঘৰ মানুহ যাৰ গৃহ একেবাৰে গৃহহীন, তাত বানপানীয়ে উটুৱাই লৈ সাহায্য বুলি এতিয়া চাউল দাইলতকৈ নতুনকে দিব আহিব, নতুনকে দিব লগা খিনিলে এটা অনুৰোধ, তেওঁলোকে পাৰিলে, যিহেতু মানুহখিনি সাহায্য শিবিৰত আছে, মানে সেই সাহায্য শিবিৰ যেতিয়া ঘৰলৈ গৈ যাব, গাঁও হয় বাঁহ এডাল তেওঁলোকে মেনেজ কৰিব পাৰিব, কিন্তু টিংখন নোৱাৰিব।
সকলোৱে যদি এখনো টিং লৈ আহে সেই জেগাবিলাকত মানে মানুহখিনি সকাহ পাব। আচল কথা মানে থাকিবলৈ টিং এখন বেছি প্ৰয়োজনীয়। চালি এটা দৰ্জা বেৰটো তাৰ অলপ যদি লৈ যায় গাঁৱৰ মানুহে নিজে নিজে ঘৰ বনাই ল'ব পাৰিব। মই সেইটো আমাৰ মানে বিশ্বাস আছে। দৰ্জা বেৰখন লৈ গ'লে কি হয়, সদ্যহতে দৰ্জা বেৰ চাৰি বেৰটো হ'ল আৰু ইচ্ছা কৰিলে সেইখনৰ পৰা দৰ্জা এখনো কাটি ধুনীয়াকে দৰ্জা বেৰৰ দৰ্জাখন সদ্যহতে মানে চলিবৰ কাৰণে বনাই ল'ব পাৰিব। খুব কম বাজেটত মানে এখন ঘৰ মানে সম্পূৰ্ণ হ'ব বুলি ভাবো। কম বাজেট নহয়, ধৰক ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে চৰকাৰে কৰিবই চৰকাৰৰ ফালৰ পৰা, কিন্তু চৰকাৰে কৰাৰ আগত আমি যদি মানুহখিনিক সাময়িকভাৱেও সকাহ এটা দিব পাৰো তেতিয়াও বহুতখিনি। কিন্তু এতিয়াও কাৰণ বহুত জেগাত পলস পোৱা নাই। আৰু মই নীলমক সেইটো কথা কৈছিলো, আমাৰ গ্ৰুপটোৱে সেইটো কাম কৰি আছে, যে মই যেতিয়া তম্বুত গৈ চাইছিলোগে, কথা পাতিছিলো নেপালী বস্তিত, তেতিয়া কৈছে যে তেওঁলোকৰ এটা মানে 7 ফুটীয়া এটা তম্বুত 5টা পৰিয়াল আছে। ভাবক আপুনি 7 ফুটীয়া এটা তম্বুত 5টা। মই কেনেকে হৈছে, আমি চুকে কোণে বহি থাকো, শুবলৈতো নোৱাৰো, চুকে কোণে বহি মুঠতে গাপ খাই থাকো। আৰু তেওঁলোকক তেতিয়া মই অনুভৱ কৰিছিলো যে ত্ৰিপালটো লাগে। আৰু তেনেকে আমি মেছেজটো খুব চাৰ্কুলেট কৰিছিলো যে আপোনালোকে বস্তু দিয়াৰ সমান্তৰালকে ত্ৰিপাল চাপ্লাই কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰক। এনেকে তাৰপিছতে এতিয়া দেখিছো যে প্ৰত্যেকটো গ্ৰুপে ত্ৰিপাল নিদিছেগে, হাৱাই চেণ্ডেল নিদিছে, ব্ৰাছ নিদিছে। এতিয়াতো মানে অনুপম দা, ঘৰৰ আগতেও কিন্তু ঘৰটো কৰিবই লাগিব, কিন্তু তাৰ আগতেও এতিয়া স্বাস্থ্য শিবিৰ কিন্তু খুবেই প্ৰয়োজন। মানুহবিলাকৰ ডায়েৰিয়া হৈছে আৰু মানে এনেকুৱা এটা খজুৱতি হৈছে, মানে ধৰি লওক ইমান তোমান খজুৱতিটো দিনত মানে ইচিঙৰ টাইপত মানে বাঢ়ি বাঢ়ি গৈ আছে। আজিজা নামৰ ছোৱালীজনী হাতখন দেখুৱাইছে, দেখিছিলা? ইয়াৰ পৰা ইয়ালৈকে গোটেই মানে যিটো মানে চুই চালে মানে আপুনি হাতখন মানে গম পাব যে কেনেকুৱা একদম খহটা গোটেই গুটি গুটি। মোক কৈছে যে গোটেই পানী কৰি পেলালে। আৰু কিছুমানে আপোনাক খোজ কাঢ়িব পৰা নাই, ভৰি তলুৱা পানীয়ে খাই শেষ, খোজ কাঢ়িব পৰা নাই, দুপিয়ে দুপিয়ে খোজ কাঢ়ি আহিছে। তেতিয়া সুধিছো, মই আকৌ ফিজিকেলি হেণ্ডিকেপ বুলি ভাবি সুধিলো দুজনক, নহয় বুলি কৈ পেলাই ভৰি তলুৱাখন দেখিছে, মানে চকু পানী ওলাই গৈছে সেই মুহূৰ্তবোৰ। তেনেকুৱা বহুত প্ৰব্লেম। লগতে আমাৰ শৃংখলৰ নামটো ক'ব লাগিব বিশেষভাৱে। আজি মই শৃংখলালৈ গৈছিলো, মানে প্ৰায় টিমে ভাত খাব নাওঁতে সোধে মানে শৃংখল দা ক'ত আছে। আজি মই কিহৰ কাৰণে ক'বলগীয়া আছে, মানুহখিনি আহি সোধাৰ কাৰণে কৈছো আপোনাৰ কথাটো। কিন্তু শৃংখলচলীয়া ঘৰটো ওচৰতে, ধৰি লওক 2-এজনক ঘৰ দেখাই দিছোগৈ। গৈ যেতিয়া চাইছোগৈ শৃংখলচলীয়া ঘৰৰ পৰিৱেশটো, মানে এটা ৰুম নাই য'ত বস্তু নাই মানে। আৰু এনেকুৱা মানে টিম লাগি আছে, কাৰণ মাক আৰু মই তাৰ ৱাইফলৈ বেয়া লাগিছে। গোটেই মানে তদাৰক কৰি আছে, মানে বস্তুখিনি পেকিং কৰা মহিলা টিমো লাগি আছে। আজি এতিয়া তাহাঁতকো ক'লো যে ঠিক আছে অলপ খোৱা বস্তু ইয়ালৈ পঠিয়াই দিবি, মানুহখিনিয়ে খোৱাটো ইয়ালৈকে আহিব। মানে একচুৱেল মোৰ কথাটো এটা কাৰণে কৈছো, শিৱসাগৰত শৃংখলে যিটো কৰিছে, শৃংখলৰ ঘৰখন তাৰ যিটো টিমে কৰি আছে, আপুনি সেইটো কোনো মন্ত্ৰী এমেলে কৰিব পৰা নাই। তাৰ ঘৰৰ পৰা যিটো কৰি আছে, বুজিছে নাই? বুজিছো। মই নহাৰত বহিলো, যোদ্ধাৰ লগত অলপ কথা পাতিলো, আৰু এই কথাটা বহুত কথাই আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকুৱা ধৰণৰ পৰিস্থিতি চলি আছে। ধন্যবাদ।